ফ্ৰেণ্ডছ, মই আজি এয়া ওলাইছোঁ মাৰ ঘৰলৈ যাম বুলি। এখন সৰুকৈ বাৰ্থডে পাৰ্টি আছে, তাৰে বাবে মই আৰু মোৰ ল'ৰাটো ওলাইছোঁ। আজি তাতে ল'ৰাটোৰ স্কুল বন্ধ, সেইবাবে সোনকালে ঘৰলৈ ওলাইছোঁ। সদায়তো নিজৰ কামতে ব্যস্ত হৈ থাকোঁ, আজি বাৰ্থডে পাৰ্টিৰ লগতে মাৰ ঘৰতো অলপ সময় কটাম বুলি ওলালোঁ। এয়া আমি মা ঘৰলৈ বুলি আহি আছোঁ আৰু আজি মঙলদৈ শনিবৰীয়া বজাৰ, তাতে হাজবেণ্ডে গাড়ীখন ৰখাই বজাৰ কৰিবলৈ গৈছে আৰু আমি গাড়ীতে বহি আছোঁ। মই আপোনালোকক এই বজাৰৰ গাড়ীৰ পৰাই সৰুকৈ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়া ফুলখিনি দেখি আপোনালোকলৈ এটা সৰুকৈ ভিডিঅ' নকৰোঁ বুলি থাকিব নোৱাৰিলোঁ। তাৰ বাবে মই মোৰ হাজবেণ্ডকে তাৰ পৰা সৰু চাই ক্লিপ এটা বনাই আনিব দিলোঁ আৰু এয়া তেওঁ অলপমান ভিডিঅ'টো কৰি দেখালে। মই এদিন আপোনালোকলৈ মহিলা বজাৰখন খুব সুন্দৰকৈ ভিডিঅ' এটা কৰি দেখাম। সঁচাকৈ চাবলগীয়া, সকলো মহিলাই বজাৰখন কৰে। আমাৰ মঙলদৈত শনিবাৰে বৰ সুন্দৰ বজাৰ এখন বহে, আপোনালোকলৈ মই সেই বজাৰখনেদি সুন্দৰ ভিডিঅ' এটা আগবঢ়াম। A few moments later. এয়া আহি বাৰ্থডে উপস্থিত হ'লোঁ আৰু বাৰ্থডে সৰুকৈ ঘৰৰ মানুহবোৰেৰে পতা হৈছে। সকলোৱে একেলগে বুটমাহ চাহ খালোঁ আৰু এইজনীয়ে হৈছে বাৰ্থডে গাৰ্ল। সঁচাকৈ ঘৰৰ মানুহবোৰৰ লগ হৈ এসাঁজ খোৱা আমেজটো একেবাৰে সুকীয়া। 1 hour later. এয়া ঘৰৰ আটাইখিনি মানুহে ভাত খাবলৈ লৈছে। মই আগতীয়াকৈ খাই ল'লোঁ বাৰু। ভিডিঅ' কৰি আপোনালোকলৈ দেখুৱাব নহ'ল, কাৰণ কেমেৰা ধৰা মানুহ নাই। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু মোৰ চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।